हेलो फ्रेंड्सসকল मोर एमएस आसाम टेक टीवी चेनेलলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজি আপোনালোকক লৈ আহিছো এটা ভিডিও আৰু এইটো ভিডিওত মই আপোনালোকক দেখাম যে অসমীয়া নিয়মীয়া বাৰ্তা যি বাতৰি কাকত আছে হেয়া আপোনালোকে মোবাইলৰ সহায়তে কেনেকৈ প্ৰত্যেক দিন ৰাতিপুৱা চাব পাৰিব। তো হেয়া আজি আপোনালোকক খুব সুন্দৰকৈ দেখাম। তো মোৰ এইটো ভিডিও আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়াৰ উপলব্ধ নকৰো বলক আমি ভিডিওটো আৰম্ভ কৰো। ফ্ৰেন্ডসকল প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ ওপেন কৰিব। তো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিলো আৰু কৰাৰ পিছত আপুনি সাৰ্চিং বক্সত লিখিব নিয়মীয়া বাৰ্তা ই পেপাৰ। নিয়মীয়া বাৰ্তা ই পেপাৰ লিখি সাৰ্চ কৰিব। তো সাৰ্চ কৰাৰ পিছত ফ্ৰেন্ডসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু পেজটো অহাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ইয়াতে লিখা আছে নিয়মীয়া বাৰ্তা। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব, অলপ সময় ল'ব 2 বা 3 সেকেন্ড। তো তাৰ পিছতে আপোনালোকৰ সন্মুখত আহি গৈছে আপোনালোকৰ মৰমৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতখন। তো আজিৰ হয় এইটো, আজি 25 নৱেম্বৰ 2019। তো মই আপোনালোকক দেখুৱাই আছো যে আজিৰ এই তাৰিখটো ইয়াতে লিখা আছে 25 নৱেম্বৰ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 25 নৱেম্বৰ 2019 আৰু অসমীয়া মাহৰ 8 আগুন ইয়াতে দেখিবলৈ পাইছে আপোনালোকে। তো বাতৰি কাকতখনৰ দাম মই আপোনালোকক দেখুৱাই আছো 16 পৃষ্ঠা। কেতিয়াবা 16 পৃষ্ঠাতকৈ বেছিও হয়, সেইভাবে 16 প্লাস ইয়াতে আছে আৰু মূল্য হল 7 টকা। তো আপোনালোকে ইয়াতে যেটো পেজ দেখিবলৈ পাইছে বাতৰি কাকত এইটো হল প্ৰথম পেজ আৰু যদি সেকেন্ড পেজ চাব বিচাৰে তেতিয়া হলে আপোনালোকে ওপৰ ফালে অলপ টানিব আৰু টানাৰ পিছত মই আপোনালোকক জুম কৰি দেখুৱাই আছো। ইয়াতে লিখা আছে নাম্বাৰ 1 পেজ, নাম্বাৰ 2 পেজ, নাম্বাৰ 3, নাম্বাৰ 4 এনেকুৱা দিয়া আছে। তো আপুনি যেটো নাম্বাৰত ক্লিক কৰিব সেইটো নাম্বাৰ পেজ আহি যাব। তো মই ধৰিলো 3 নাম্বাৰ পেজখন চাম। তো মই 3 নাম্বাৰ যত লিখা আছে পেজ 3 ইয়াতে মই ক্লিক কৰিম। তো মই ক্লিক কৰিলো আৰু ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব আৰু লোডিং হোৱাৰ পিছতে আপোনালোকৰ সন্মুখত আপোনালোকৰ যেটো পেপাৰ 3 নম্বৰ পেজ সেইটো কিন্তু আহি গৈছে। তো এনেকৈ আপোনালোকে যিখন পেজ আছে 16-17 যি থাকে তো হেয়া আপোনালোকে চাব পাৰিব। মুঠতে সম্পূৰ্ণ বাতৰি কাকতখন আপোনালোকে চাব পাৰিব, কোনো ধৰণৰ টকা পইচা নালাগে। যদি আপুনি বজাৰৰ পৰা কিনি লয় তেতিয়া হলে 7 টকা ল'ব আৰু যদি মোবাইলত চাই তেতিয়া হলে কোনো ধৰণৰ টকা পইচা নালাগে। যেহেতু ডিজিটেল ইন্ডিয়া হয় সেইভাবে আপোনালোকে মোবাইলৰ সহায়তে চাব পাৰিব, পইচা ব্যয় কৰিব নালাগে। আপোনালোকে ৰাতিপুৱাতে চাব পাৰিব। মই যেনেকৈ দেখুৱালো তেনেকৈ প্ৰত্যেক দিনেই চাব পাৰিব। মই ইতিমধ্যে প্ৰত্যেক দিনেই চাও। তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে কেনেকৈ অসমীয়া নিয়মীয়া বাৰ্তা বাতৰি কাকতখন চাব পাৰি। তো যদি মোৰ ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক, কমেন্ট আৰু বেছি শেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে অতি সোনকালে সাবস্ক্ৰাইব কৰক আৰু কাষতে যেটো বেল আইকন আছে সেইটো বজাই দিয়ক যাতে মোৰ নতুন ভিডিও আপুনি সকলোতকৈ আগত চাব পাৰে। তো আজিলৈকে ইমানেই, আকৌ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।